নমস্কাৰ, মোৰ নাম নিৰঞ্জন পাৰ্কী, ঘৰ পহুৰা বহত। মই 1972 এডমিশ্যন লৈছিলোঁ। উপস্থিত আমাৰ ছাত্ৰ ছাত্ৰ আমাৰ দায়িত্বসমূহ ব্যক্তিসকল, মোৰ পৰিচয়খিনি এনেধৰণৰ। মোৰ নাম শ্ৰী প্ৰভাত হালৈ, মোৰ ঘৰ বাটৰতাৰী। এই স্কুলত মই জলখানা বৰখানা মানে হাইস্কুলত 1965 চনত নাম ভৰ্তি কৰিছিলোঁ আৰু 75 চনত মই স্কুল এৰি মানে গৈছিলোঁ। এইখিনি মোৰ সাধাৰণ পৰিচয়। শ্ৰদ্ধা জনাইছোঁ। মোৰ চিনাকি হ'ল, মোৰ নাম শ্ৰী ত্ৰিলোচন শৰ্মা, গাঁও পশ্চিম পথাৰমূৰা। মই এইখন হাইস্কুলৰে তথা এম ই স্কুলৰ প্ৰাক্তন ছাত্ৰ। 1965 চনত ক্লাছ 6ৰ পৰীক্ষা পাছ কৰি হাইস্কুলত এডমিশ্যন লৈছিলোঁ। সেই সময়ত হাইস্কুলৰ প্ৰতিষ্ঠাপক হেডমাষ্টাৰ আছিলে প্ৰয়াত অভিৰাম কলিতাদেৱ। সেই সময়ত আমাৰ ছাত্ৰ ছাত্ৰী বহুত কম আছিলে। আমি স্কুলৰ হাইস্কুলৰ দ্বিতীয় বেচ আছিলোঁ। আমাৰ বেচত মাত্ৰ 12জন ছাত্ৰ ছাত্ৰী আছিলে। ছাত্ৰী 2জনী আছিলে আৰু ছাত্ৰ 10জন আছিলে। এইখিনিতে মই সৰুতে উনুকিয়াব খুজিছোঁ। মোৰ বন্ধু শ্ৰী ভৱেন্দ্ৰ ডেকা, আমি একেলগে পঢ়িছিলোঁ। তেওঁ প্ৰথম, মই দ্বিতীয় হিচাপে থাকিছিলোঁ। আৰু আমাৰ মেট্ৰিকৰ ফলাফলত ভৱেন্দ্ৰ ডেকা আৰু মই প্ৰথম দ্বিতীয় বিভাগত পাছ কৰিছিলোঁ। আমাৰ ওপৰৰ বেচৰ প্ৰথম বেচৰ ছাত্ৰ ছাত্ৰীবিলাকৰ ভিতৰত পদ্মা কলিতা উত্তৰ চুপা, উত্তৰ চুপা আৰু কাউৰীয়াগী সদা কলিতা, তেওঁলোক দুজনে ছেকেণ্ড ডিভিজন পাইছিলে। আৰু সেই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো আন্তৰিকতা মিলা প্ৰীতি আছিলে, আজিকালি আছেনে নাই জানো, ক'ব নোৱাৰোঁ। কিন্তু আমাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত একদম নিজৰ ভাই ভনীৰ নিচিনা প্ৰেম মৰম প্ৰীতি আছিলে। মই বেছি নকওঁ, সময় বেছি ল'ব, মই এইখিনিকে কৈ সামৰিছোঁ। শ্ৰী মই হৰিকৃষ্ণ দাস, ভটুৱাখানা গাঁৱৰ দাহুদিছপাত মোৰ ঘৰ। মই এম ই শাখাত পঢ়িছিলোঁ, হাইস্কুলত পঢ়া নাছিলোঁ, টিভি হাইস্কুলত পঢ়িছিলোঁ। খুব সম্ভৱ 71-72 চন। নমস্কাৰ, মোৰ নাম ৰঞ্জিত শৰ্মা, গাঁও ভটুৱাখানা গাঁও, পশ্চিম মুছলমানৰ চুবুৰীত 1983 চনত মই এই বিদ্যালয়ত ত্যাগ কৰিছিলোঁ। এইখিনিয়ে শ্ৰদ্ধাস্পদ সভাপতি সমন্বিতে শ্ৰদ্ধেয়, মই গজেন্দ্ৰনাথ ডেকা, কৰ্ম কামৰেগী আৰু এতিয়া মুম্বাই ষ্টাডিজ হৈছোঁ। মই 1968 ক্লাছ 4ত এডমিশ্যন লৈছিলোঁ আৰু 1976 মেট্ৰিক পাছ কৰি ইয়াৰ পৰা লাগিছোঁ। গতিকে আটাইকে নমস্কাৰ জনাইছোঁ।